ইউটিউব চেনেল বৰুৱা সিষ্টাৰ্ছ। আপোনালোকে গম পাইছে চাগে মই বৰ্তমান আছোঁহি এতিয়া শিৱসাগৰত আৰু এতিয়া যাবলৈ ওলাইছোঁ অলপ ফুৰিবলৈ। আজি ভিডিঅ'টো তেনেকুৱা একো বিশেষ নাই বাৰু, এনেই অলপ ভাবি থৈছোঁ ক'ত ক'ত যাম, কি কৰিম। কাৰণ শিৱসাগৰলৈ মই লাষ্ট 5 বছৰমানৰ আগতে আহিছিলোঁ, তো জেগাবোৰ ক'ত কেনেকৈ কি আছে এইবোৰ চব পাহৰিয়ে থাকিলোঁ। ইয়াততো শিৱসাগৰতো চাবলগীয়াতো বহুত আছে, তেনেকৈ ভাবিছোঁ তাকে অলপ চাই আহোঁগৈ। অলম'ষ্ট শেষ হ'ল চাই, কালিও গ'লোঁ, কালি চালোঁগৈ, পৰহি দিনাখনো গ'লোঁ চৰাইদেউ। তো আজিও ভাবিছোঁ ওলাই যাওঁ আৰু ৰংঘৰৰ বাকৰিত যিহেতু বিহু ভালকৈ উদযাপন কৰে, তাত বহুত কিবা কিবি খেল হয়, মই আজিলৈকে চাই পোৱা নাই। তাকে ভাবিছোঁ এবাৰ যিহেতু ইয়াত আছোঁ, চান্স এটা পাইছোঁ চাবলৈ যোৱাৰ, গৈ আহোঁ বুলি ভাবিছোঁ। কি হয় এতিয়া ফাৰ্ষ্ট যাম বজাৰ, তাৰপাছত যাম ৰংঘৰলৈ, তাত কি হয় কি নহয় তাকে চামগৈ। আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ। আৰু মইতো ওলাই ৰেডিয়ে হৈ আছোঁ, ওলাই মেলি ৰেডি, তাইৰ কাৰণে এতিয়া ৰখি আছোঁ, তাই আহিব, তাৰপাছত লাহেকৈ যাম। আৰু তেতিয়ালৈকে মই ইয়াত ৰ'দ লৈ আছোঁ, বেলকনিত থিয় হৈ ওপৰৰ পৰা ভিউ চাই আছোঁ, পূৰা মজা লৈ। এয়া চাওক ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা। আমি যাম এতিয়া ফুৰিবলৈ। কিবা ক'ব আপুনি? নাই একো নকওঁ, কি ক'ম মই। দৰ্জাখন লাগি ধৰিছিলে মোক। ট্ৰায়েল ৰুমত চেঞ্জ কৰিবলৈ বেচেৰীজনী আজি সোমাই থাকিবলগীয়া হ'লহেঁতেন, দৰ্জা খোলা নাছিলে বোলে। আমি গৈ আছোঁ এতিয়া তলাতল ঘৰলৈ। ৱাও, ইমান ধুনীয়া লাগিছে এইখিনি। আমি আহি গ'লোঁ তলাতল ঘৰত। এইফালে চাওক, আজি বহুত ভিৰ হৈ আছে, ষ্টাইল বহুত বেছি মানুহ ভিৰ আজি। কালি আহোঁতে ইমান নাছিলে ন? এতিয়া আমি চামগৈ ওপৰৰখিনি। এয়া আংকল বিজি ফোনত। ক'ত যাওঁ? য'ত ত'ত নেযাবি ৰে, হেৰাই থাকিম। আন্ধাৰ বে, ভয় লাগে।
আংকল হাঁহি দিয়ক এতিয়া কলেজত সাংস্কৃতিক সন্ধিয়া হ'ব আৰু বহুত কিবা কিবি তই কি কৰিবি তাত চাম এতিয়া তলাতল ঘৰৰ পৰা বাই বাই এতিয়া গৈ আছোঁ ৰংঘৰলৈ তাত কিবা সাংস্কৃতিক অনুষ্ঠান হ'ব তাৰপাছত আৰু কিবা কিবি প্ৰগ্ৰেম আছে বাকী বাণিজ্য মেলাও পাতিছে বোলে চাওঁগৈ কি হয় ইমান ভিৰো সময় পিছতে যিহেতু বন্তি প্ৰজ্বলন আমি আহি পালোহি ৰংঘৰ লগৰ এজনী লগ পালোঁ এয়া Shut up, ha? আৰু এইফালে বহুত বেছি ভিৰ হৈ আছে বাকী প্ৰগ্ৰেম হৈ আছে এইবোৰ আমি জাষ্ট আহি পাইছোঁ বেলেগ একো প্ৰগ্ৰেম দেখি পোৱা নাই এয়া বাণিজ্য মেলা ওপৰত এখন বন্ধ কৰি থৈ দিছে ন যাবলৈ নিদিয়ে কাৰণ ওপৰত কিবা বনাই আছে নেকি বুলি কৈছে ভিতৰত নোসোমাওঁগৈ আৰু ন বাহিৰৰ পৰাই এয়া ৰংঘৰৰ ৰাতিৰ দৃশ্য এয়া ছিংগাৰ প্ৰান্তিকৰ গান আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ তাত আৰু কিবা কিবি এইবোৰ প্ৰগ্ৰেম হৈ আছে সেইবোৰ নাচালোগৈ আৰু দেৰিও হৈছে বহুত টাইম হৈ গৈছে অলৰেডি ওলাই আহি ইয়াত এতিয়া কিবা কিবি খালোঁ খাই বৈ আকৌ এতিয়া বজাৰলৈ যাম বজাৰত দুটামান বস্তু ল'বলগীয়া আছে তাৰপিছত ঘৰ যাম আৰু টেম্পাৰ লগাম এতিয়া টেম্পাৰ তই জিন্স তলি আকৌ কি চাই আছ ল'মতো লক্ষণা তোৰ কাৰণে ভাল লাগিব ন আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া আকৌ তাইৰে পেহীয়েক কেইজনী ঘৰলৈ যাবলৈ ওলাইছোঁ পটককৈ মাতি দিলে ভাত খোৱাকৈ চ' তালৈকে এতিয়া গৈ আছোঁ আমি আহি পালোঁ আৰু চাহ খাবলৈ লগালগ দি দিলে ইয়াৰ বিহুৰ আয়োজন আমি চাহ খাম এতিয়া সেয়া পেহীয়ে এইফালে নাচি আছে পূৰা
মানে ভয়ংকৰ ৰাস্তা মই এফালে আহোঁতে মানে অকল ভগৱানক প্ৰে কৰি আহিব পাৰিছোঁ ইমান ভয়ংকৰ ইফালে গছ গছনি ইফালে গোটেই গছ গছনি মাজত অকল ৰাস্তাটো পূৰা হাবি টাইপ মানে জংঘলৰ মাজত এটা ৰাস্তা একো নোলালেহে পাইছে এইটো কি ঘূৰি আছে অ আংকল কি এইটো কুকুৰ শিয়াল নে বাঘ বাঘ এইটো শিয়াল হয় দাদা কুকুৰ হয় শিয়াল বোলে অ' ফাইনেলি পাই গ'লোহি ভূতে চিঞৰিছে ভূত ভূত নাই মোৰ সেইকাৰণে ভয় লাগে মই গ'লোঁ দেই বাই বাই অঁ মই মাস্ক থৈ আহিলোঁ বাদ দে কাইলৈ লৈ ল'ম অফ 10টা বাজিলে ঘৰ সোমাওঁতে ঘূৰি পকি জাষ্ট সোমাইছোঁহি বহুত বেছি ভাগৰ লাগিছে এইফালে চকু দেখিছে চাগে পূৰা সি ডাঙৰ হৈ আছে আমি বজাৰৰ পৰা আহিলোঁ বজাৰৰ পৰা আহি আকৌ একো প্লেন নাছিলে পটককৈ যাবলগীয়া হৈ গ'ল পেহী এগৰাকীয়ে ভাত খোৱাকৈ মাতিলে তো তাত গ'লোঁ ভাত চাত খাই মেলি আজৰি হৈ এতিয়া ঘৰ পাইছোঁহি জাষ্ট আজিৰ দিনটো এইবোৰে কৰি মেলি পাৰ কৰিলোঁ ৰাতিপুৱাই ওলাই যোৱা ঘূৰি পকি এতিয়া সোমাইছোঁহি আৰু একো দেখাই নাই চাগে ন আন্ধাৰ হৈ আছে পূৰা তো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাই আছোঁ বাই বাই গুড নাইট